সম্পূৰ্ণ ভিডিঅ'টো লৈ যোৱাৰ আগতে আপোনালোকক জনাই লওঁ মাঘ বিহুৰ আগতীয়াকৈ বহুত বহুত শুভকামনা ষ্টাৰটিউব আছামৰ তৰফৰ পৰা আপোনাক তথা আপোনাৰ পৰিয়াললৈ জনাইছোঁ মাঘ বিহুৰ শুভকামনা ষ্টাৰটিউব আছামৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ এই ভিডিঅ'টো যিসকল আচুৰ্য বৰপাত্ৰৰ একান্ত অনুৰাগী নহয় তেখেতসকলে এই ভিডিঅ'টো ইয়াতেই স্কিপ কৰিব পাৰে কাৰণ এই ভিডিঅ'টো কেৱল আচুৰ্য বৰপাত্ৰৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা হৈছে অসমৰ জনপ্ৰিয় বৰ্তমানৰ প্ৰায় প্ৰতিটো গানেই হিট কৰা অসমৰ জনপ্ৰিয় সংগীতজ্ঞগৰাকী হৈছে আচুৰ্য বৰপাত্ৰ যাৰ প্ৰায় প্ৰতিটো গানেই দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় সেই আচুৰ্য বৰপাত্ৰৰ আটাইতকৈ জনপ্ৰিয় এলবাম তৰালি প্ৰতি বছৰে মাঘ বিহুৰ সময়ত মুক্তি পায় এই জনপ্ৰিয় সংগীতজ্ঞগৰাকীৰ জনপ্ৰিয় এলবাম তৰালি এইবাৰো উইনবেলিৰ দৰে আচুৰ্য বৰপাত্ৰ অনুৰাগীসকলৰ বাবে আছে ভাল খবৰ তেখেতে তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ দ্বাৰা সকলোকে জনাই দিয়ে যে এইবাৰো তৰালি 2 এদিনতে মুক্তি পাব সকলোৱে উৰুকাৰ নিশা তথা বিহুত বজাব পাৰিব তৰালিৰ গান এইবুলি তেওঁ এটি মিউজিক ভিডিঅ' আমাৰ মাজলৈ শ্বেয়াৰ কৰে আহকচোন আমি সেই মিউজিক ভিডিঅ'টোলৈ পোনে পোনে আগবাঢ়ো